এখন চহৰত ভাবিকা নামৰ এজনী বহুত মৰম লগা ছোৱালী আছিল। ভাবিকা বহুত জনা বুজা আছিল, কিন্তু তাই শাৰীৰিকভাৱে অক্ষম আছিল। ভাবিকাই সদায় সপোন দেখে যে তাই নৃত্য কৰি আছে, তাই দৌৰি আছে, কিন্তু যেতিয়া তাইৰ টোপনি ভাগে তাইৰ বাধাগ্ৰস্ততাই তাইক দুখ দিয়ে। ভাবিকাই নিজৰ মাক দেউতাকৰ সকলো কথা মানে, যেনে শাক পাচলি খোৱা, ঘৰুৱা কাম কৰা, ফুলত পানী দিয়া। সেইবাবেই ভাবিকা মাক দেউতাকৰ আলাসৰ লাৰু আছিল। মাক দেউতাকে ভাবিকাক সদায় সুখত ৰাখিব বিচাৰিছিল। সেইবাবেই কেতিয়াবা তাইক সাগৰৰ পাৰলৈ লৈ গৈছিল আৰু কেতিয়াবা বাগিচালৈ। কিন্তু ভাবিকা সুখী নাছিল, কাৰণ ভাবিকাৰ কোনো বন্ধু নাছিল। এদিনাখনৰ কথা, ভাবিকাই নিজৰ শ্ৰেণীকোঠাত বহি থাকোঁতে তাইৰ ধ্যান বাহিৰত খেলি থকা ল'ৰা ছোৱালীবোৰৰ ওপৰত পৰিল। তাই সপোন দেখিলে যে তাইও সেই ল'ৰা ছোৱালীবোৰৰ সৈতে পেংখনৰ অবিহনে খেলি আছে। তেতিয়াই হঠাতে শিক্ষকৰ মাত শুনিলে আৰু তেওঁ বৰ্ডত লিখিলে, স্পৰ্টছ ডে। ল'ৰা ছোৱালীহঁত কাইলৈ খেল ধেমালি দিব, তোমালোক সকলোৱে অংশগ্ৰহণ কৰিব লাগিব। সকলোৱে ভাগ ল'ব, ভাবিকাক বাদ দি। ভাবিকাইতো খোজকাঢ়িবই নোৱাৰে। তেনেকে নকয় বাবলু, কোৱা ভাবিকাক চৰি কোৱা। চৰি। বিদ্যালয় ছুটি হ'ল। ভাবিকাই দুখ মনেৰে বিদ্যালয়ৰ খেলপথাৰৰ কাষলৈ আহিল। আশে পাশে কোনো নাছিল। ভাবিকাই হুক হুকাই কান্দিব ধৰিলে। কিছু সময় পিছত ভাবিকাই এটা চৰাইৰ মাত শুনিলে। তাই ইফালে সিফালে চালে, কিন্তু তাই কোনো ধৰণৰ চৰাই দেখা নাপালে। হঠাৎ তাইৰ ভাৱ হ'ল যে হয়তো শব্দটো বেঞ্চৰ তলৰ পৰা আহিছে, আৰু তাই হাউলি চালে। এটা পাৰৰ পোৱালি বেঞ্চৰ তলত আবদ্ধ হৈ আছিল। তুমি ইয়াত আছা? তুমি চাগে বাঁহৰ পৰা পৰি গলা আৰু ইয়াত সোমাই গলা। ৰ'বা, মই তোমাক সহায় কৰি দিছো। ভাবিকাই সেই কণমানি পাৰটোক সহায় কৰিলে আৰু অতি মৰমেৰে উঠাই বেঞ্চত ৰাখিলে। ঠিক আছে, তুমি এতিয়া ঘৰলৈ যোৱা। কণমানি পাৰটোক দেখি তাইৰ মাক বহুত আনন্দিত হ'ল। ধন্যবাদ, তুমি বহুত ভাল হয়। তুমি মোৰ আৰু মোৰ সন্তানৰ সহায় কৰিছা। মই তোমাক এটা উপহাৰ দিব বিচাৰো। এনেকৈ কৈ মাকজনী বাঁহৰ ভিতৰলৈ গ'ল আৰু ভিতৰৰ পৰা এযোৰ সোণৰ জোতা লৈ আহিল। ভাবিকাই সোণৰ জোতাযোৰ দেখি ক'লে, কিন্তু মই এই জোতাযোৰ কি কৰিম? মইতো পিন্ধিবই নোৱাৰো। এইযোৰ জোতা সাধাৰণ জোতা নহয়, যাদুৰ জোতা। এইযোৰ পিন্ধি তুমি খোজ কাঢ়িব পাৰিবা, দৌৰিব পাৰিবা আৰু যি মন যায় তাকেই কৰিব পাৰিবা। সঁচাকৈ? ভাবিকাই যেতিয়াই যাদুৰ জোতাযোৰ পিন্ধিলে, তাই সঁচাকৈয়ে নিজৰ ভৰিৰে খোজ কাঢ়ি আছিল। ভাবিকা বহুত সুখী হ'ল। জোতাযোৰ পিন্ধি ভাবিকা ঘৰলৈ আহিল। তাইৰ মাক দেউতাকে মৰমৰ ছোৱালীজনীয়ে প্ৰথমবাৰৰ বাবে খোজ কঢ়া দেখি আচৰিত হৈ পৰিল। তেওঁলোকে নিজৰ চকুলো ধৰি ৰাখিব নোৱাৰিলে। মা দেউতা, মই খোজ কাঢ়িব পাৰো। কিন্তু কেনেকৈ? এই যাদুৰ জোতাযোৰৰ কাৰণে। মই এটা পোৱালি পাৰ হোৱাৰ সহায় কৰিলো। তেতিয়া তাইৰ মাকে মোক এই যাদুৰ জোতাযোৰ উপহাৰ দিলে। পিছদিনাখন ভাবিকাই খেল ধেমালিত ভাগ ল'বলৈ গ'ল। সকলোৱে ভাবিকাক দেখি আচৰিত হৈ গ'ল। ভাবিকাই দৌৰত ভাগ ল'লে আৰু যাদুৰ জোতাযোৰৰ ফলতেই দৌৰত বিজয়ীও হ'ল। কণমানি পাৰটোৰ মাকে দিয়া যাদুৰ উপহাৰ, যাদুৰ জোতা, ভাবিকাৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ হিচাপে প্ৰমাণিত হ'ল। তাৰ পিছত ভাবিকাৰ ভৰি কেতিয়াও নৰখিল। তাই দৌৰে, নাচে, তাকো আন কাৰো সহায় নোলোৱাকৈ। তাৰ পিছত ভাবিকাই প্ৰায়ে কণমানি পাৰ আৰু তাইৰ মাকক লগ কৰিবলৈ আহিছিল। ধন্যবাদ, আপুনি দিয়া যাদুৰ জোতাযোৰে মোৰ জীৱন সলাই দিলে। এতিয়া মই কাৰো সহায় নোলোৱাকে সকলো কৰিব পাৰো। ভাবিকাৰ সকলো সপোন এতিয়া সঁচা হৈ পৰিছিল। তাই খোজ কাঢ়িব পাৰে, নাচিব পাৰে, জঁপিয়াব পাৰে, খেলিব পাৰে আৰু এতিয়া তাইৰ বন্ধুও হ'ল। সেয়ে কোৱা হয়, আনৰ উপকাৰ কৰিলে নিজৰ উপকাৰ হয়। এখন নদীৰ পাৰত এখন অতি মনোমোহা গাঁও আছিল। গাঁৱৰ মানুহে দিন হাজিৰা কৰি দিন অতিবাহিত কৰিছিল। এইখন গাঁৱত ৰামু নামৰ এজন দৰিদ্ৰ ল'ৰা আছিল, যি নিজৰ মধুৰ কণ্ঠৰ বাবে প্ৰখ্যাত আছিল। ৰামুৱে নিতৌ গাঁৱৰ ভেড়া ছাগলীবোৰক গান শুনাই শুনাই ওচৰৰে জংঘললৈ লৈ গৈছিল। জংঘলত এখন পাহাৰ আছিল। এই পৰ্বতৰ শিখৰত এডাল প্ৰকাণ্ড বৃক্ষ আছিল। ৰামুৱে এই বৃক্ষৰ ছাঁত বহি গীত জুৰে আৰু নিজৰ সমস্ত ভেড়া ছাগলীৰ ওপৰত নজৰো ৰাখে।
সন্ধিয়া হোৱাৰ লগে লগে ৰামুৱে নিজৰ ভেড়া ছাগলীবোৰক লগত লৈ উভতি আহে আৰু সকলো ভেড়া ছাগলীক গাঁওবাসীৰ হাতত গতাই দিয়ে। গোটেই দিনটো প্ৰখৰ ৰ'দত ভেড়া ছাগলী চৰুৱাৰ বাবে ৰামুক এটা মুদ্ৰা দিয়ে। এই মুদ্ৰাটো ৰামুৱে ঘৰলৈ লৈ যায়। মা, বহুত ভোক লাগিছে। জিনু, বলা আহাৰ গ্ৰহণ কৰো। কি মা, সদায় একেই ৰুটি চাটনি? জিনু, এনেকৈ নকয়। ৰামুৱে বহুত কষ্ট কৰি টকা উপাৰ্জন কৰে, যাৰ বাবে অন্ততঃ আমি পেট ভৰাই খাব পাৰোঁ। এয়া লোৱা মা, আজিৰ উপাৰ্জন। পাৰা যদি জিনুৰ বাবে অলপ ভাল বস্তু বনাই দিবা। ৰামুৱে প্ৰতিদিনে ভেড়া ছাগলীক চৰুৱাবলৈ লৈ যায় আৰু উপাৰ্জিত পইচাৰে নিজৰ ঘৰ চলায়। এদিনাখন ৰামুৱে নিজৰ ভেড়া ছাগলীবোৰলৈ পাহাৰলৈ আহোঁতে দেখিলে যে এজন খৰিকটীয়াই পাহাৰত স্থিত প্ৰকাণ্ড গছডাল কাটি আছে। সেইটো দেখি ৰামু চিন্তিত হৈ পৰিল। ৰামুৰ গছডালৰ সৈতে আত্মীয়তা গঢ়ি উঠিছিল। সি ভাবিলে যে যেনে তেনে গছডালক ৰক্ষা কৰিবই লাগিব। শুনা ভাই, অ' খৰিকটীয়া, তুমি এই গছডালৰ অভিশাপৰ বিষয়ে নাজানা নেকি? বহু বছৰ আগতে এজন মুনিয়ে এই গছডালক ডাইনীৰ অভিশাপ দিছিল। এই গছডালত এজনী বুঢ়ী ডাইনী থাকে। যোনে এই গছডাল চুৱে তেওঁ তাক মাৰি পেলায়। গতিকে সেই ডাইনীজনীয়ে আহি তোমাক মাৰি পেলোৱাৰ আগতে তুমি ইয়াৰ পৰা পলাই যোৱা। খৰিকটীয়াজনক বাগৰি পৰা দেখি ৰামুৱে হাঁহিব ধৰিলে। তেতিয়াই সেই গছডালৰ আত্মাৰ আৱিৰ্ভাৱ ঘটিল। বহুত বহুত ধন্যবাদ ৰামু, তুমি মোৰ জীৱন বচালা। তুমি বহুত ভাল মানুহ। মই তোমাক এটা উপহাৰ দিব বিচাৰো। এটা সাধাৰণ ঘণ্টা, কিন্তু এইটোৰ পৰা কি হ'ব? এইটো কোনো সাধাৰণ ঘণ্টা নহয়, যাদুৰ ঘণ্টা। এই ঘণ্টাটোৰ সহায়ত তুমি যি খাব বিচৰা তুমি পাই যাবা। ধন্যবাদ। তাৰমানে আৰু কেতিয়াও মই আৰু মোৰ পৰিয়ালে ভোকত থাকিব লগা নহয়। কিন্তু ৰামু, এটা কথা মনত ৰাখিবা, এই ঘণ্টাটোৰ ব্যৱহাৰ দিনত কেৱল এবাৰহে কৰিব পাৰে। ধন্যবাদ। যাদুৰ ঘণ্টা লৈ ৰামুৱে আনন্দ মুখে ঘৰলৈ আহিলে। মা, চোৱা চোৱা, মই কি পালো। এইটো কি? এইটোচোন এটা সাধাৰণ ঘণ্টা। এই ঘণ্টাটোৰে কি কৰিবি দাদা? আৰে জিনু, এইটো কোনো সাধাৰণ ঘণ্টা নহয়, এইটো যাদুৰ ঘণ্টা হয়। এই ঘণ্টাটোৰ সহায়ত যি বিচাৰো সেই খাদ্য আনিব পাৰো। সঁচানে দাদা? ব'ল আৰম্ভ কৰো। তেন্তে কোৱা জিনু, তুমি কি খাব বিচাৰা? মই ৰুটি, ভাত, দালি, পনীৰ আৰু জেলেপি খাব বিচাৰো। এইটোচোন সঁচাই যাদু হয়। দেখিলা মা, মই কৈছিলো নহয়। তাৰ পিছত আৰু কি, ৰামুৱে নিতৌ আনন্দ মনে ভেড়া ছাগলী চৰাবলৈ পাহাৰলৈ যোৱা কৰিছিল। কাৰণ এতিয়া আৰু ৰামুৰ খোৱাৰ কোনো অভাৱ নাই। এদিনাখন ৰামুৰ বহুত ভোক লাগিছিল আৰু তেওঁ ঘৰলৈ আহিল। ঘৰ আহি তেওঁ দেখিলে যে জিনুৱে আগতেই এবাৰ খোৱা বস্তুৰ অনুৰোধ কৰিছিল আৰু প্ৰায় সকলো শেষ হ'ল। তেওঁ আকৌ ঘণ্টা বজালে, কিন্তু এইবাৰ একোৱেই নাহিলে। তেতিয়া তেওঁৰ সেই কথাটো মনত পৰিলে যে যাদুৰ ঘণ্টাটো দিনটোত মাত্ৰ এবাৰেই ব্যৱহাৰ হ'ব পাৰে। নিজৰ ভোক আৰু খালী বাচন দেখি ৰামুৰ অলপ খং উঠিল। তেওঁ ভাবিলে যে তেওঁৰ ভোক গুচাবলৈহে এই ঘণ্টাটো পাইছিল। তেওঁ সিদ্ধান্ত কৰিলে যে কাইলৈৰ পৰা যেতিয়া তেওঁ পাহাৰলৈ যাব তেতিয়া যাদুৰ ঘণ্টাটো লগত লৈ যাব। ৰামুৱে নিজৰ লগত যাদুৰ ঘণ্টাটো লৈ গ'ল আৰু ইফালে ঘৰত জিনু আৰু মাকে ঘণ্টাটো বিচাৰি আছিল। তেওঁলোকে ৰাতিপুৱাৰে পৰা একো খোৱা নাই, তেওঁলোকৰ বহুত ভোক লাগিছিল। যেতিয়া ঘণ্টাটো বিচাৰি নাপালে, মাক আৰু জিনুৱে ৰামুৰ বাবে অপেক্ষা কৰিলে। গধূলি হৈ গ'ল আৰু ৰামু আহি পালে। ৰামুক দেখি, দাদা, বহুত ভোক লাগিছে আৰু সেই যাদু ঘণ্টাটোও বিচাৰি পোৱা নাই। আৰে মোৰ লগত আছে। তুমি এইটো নিজৰ লগত লৈ গৈছা? কিন্তু কিয়? বেচেৰা জিনুৱে ৰাতিপুৱাৰে পৰা ভোকত ছটপটাই আছে। নে তুমি কেৱল নিজৰ পেটটো ভৰোৱা কথাহে চিন্তা কৰিলা? নহয় মা, তেনেকুৱা কথা নহয়। দাদা, আপুনি এনেকুৱা কিয় কৰিলে? মোক ক্ষমা কৰি দিয়া মা, মই অকণমান লোভীয়া হৈ পৰিছিলো। মই আৰু এনেকুৱা কেতিয়াও নকৰো মা। ইয়াৰ পৰা আমি এইটোৱে শিক্ষা পাওঁ যে আমি কেতিয়াও লোভী আৰু স্বাৰ্থপৰ হ'ব নালাগে।
আৰু নিজতকৈও আগতে নিজৰ পৰিয়ালৰ কথা ভাবিব লাগে।